সময় মন নিজের ধরনের উঠছে গতিকে অতিথি নিচিনা ব্যবস্থা করলে মনে টান পান এইখন ইউনিভার্সিটি আমি আরম্ভ করেছিলো এইখন ইউনিভার্সিটির কি হতো গৈ ভবিষ্যতে এনেই গান লেখা সাধারণ লেকচারার হিসাবে গান এটা লিখিবলৈ কৈছিলে ডক্টর বিউতি কুমার বড়ুৱাই তেতিয়া মই লিখিছিলোঁ বড় ভাই বেশি ভালো তোমার বাধা দিব শিশু দিব রং ঘরে মহান মানবতা বিজ্ঞানী আমি জীবিকা ধরে মানে মানে কোনো ভূপেন হাজৰিকাই ক'ত এনেকৈ বুলি কয় মানুহে মই কওঁ মই আহিছোঁ মই আহিছোঁ মই আহিছোঁ মই আহিছোঁ শত শহীদৰ সপোনকে লৈ শত শহীদৰ সপোনকে লৈ পাৰ হৈ পৃথিৱী মুক্তিৰ গান শুনামে আহি মই আহিছোঁ মই আহিছোঁ মই আহিছোঁ মই আহিছোঁ অসম দেশৰ মধাই পূজাৰ অসম দেশৰ মধাই পূজাৰ বিপ্লৱী ঢোলত মাৰি অসম দেশৰ মধাই পূজাৰ বিপ্লৱী ঢোলত মাৰি আগৰতলাৰ শ্বহীদ শ্ৰমিক আগৰতলাৰ শ্বহীদ শ্ৰমিক মই যোজনাৰ অধিকাৰী মোৰ কণ্ঠেৰে গণৰ গীত পৰে কৰি শান্তিয়াগৰ জুজিল মই শান্তিয়াগৰ জুজিল মই আমেৰিকাৰ পৰা মই আহিছোঁ মই আহিছোঁ মই আহিছোঁ মই আহিছোঁ মই আহিছোঁ লৈ যাওঁ